ইউপিপিএলটো হুমকিটো হ'বই, চৰকাৰৰ নাই যিহেতু কোনে ভোট দিব। তাৰ কাৰণে তেখেতসকলে মানে যাহা তাহ বকি আছে, বদনাম কৰি আছে, প্ৰপগাণ্ডা চলাই আছে, ইটো ইটো ভোট নাপায় নহয়। ৰাইজে চৰকাৰৰ লগত থাকিবই যে ইমান মানে প্ৰচাৰ নচলোৱাক, ৰাতি ৰাতি নুঘূৰক, কিন্তু ভোট দিয়া সময়ত NDAৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীকে ফুডুম পুলতে ৰাইজে ভোট দিব। দিছে য'ত চাইকেল চলাব নোৱাৰা আছিলে, য'ত কালভাৰ নাছিলে, বাইক এখন ঠেলা এখন যাব নোৱাৰা আছিলে, সেই সময়তে বহুত কালভাৰ দলং বনাই পেলাই তেখেতে তামোলপুৰৰ নক্সা বদলি কৰিছিলে। আমাৰ সংকট হ'ব লগাটো একোৱেই নাই। ইউপিপিএলটো সংকট হ'বই, চৰকাৰৰ নাই যিহেতু কোনে ভোট দিব। ৰাইজেতো আৰু উন্নয়ন বিচাৰে, চৰকাৰৰ লগত ৰাইজে থাকিবই, ইয়াত আৰু ইউপিপিএল সংকট হ'বই। যাৰ কাৰণে তেখেতসকলে মানে যাহা তাহ বকি আছে, বদনাম কৰি আছে, প্ৰপগাণ্ডা চলাই আছে, ইটো ইটো ভোট নাপায় নহয়। আজিকালি ৰাইজে বুজি পায়, কাৰ লগত থাকিলে আমাৰ সমস্যা সমাধান হ'ব, কাৰ লগত থাকিলে আমাৰ উন্নয়ন হ'ব, এতিয়া ৰাইজে বুজি পায়। এইবিলাক মানে মিছা বদনাম কৰি পেলাই আৰু এতিয়া আৰু কাৰো ভোট আদায় কৰিব নোৱাৰে। ইউপিপিএল সংকট হোৱাটো এইটো নিশ্চিত। আৰে চব পাৰ্টিটো এনেকৈ ক'বই, কিন্তু সঁচা অৰ্থত ৰাইজে উন্নয়ন বিচাৰে। মই কৈছোঁৱেই, উন্নয়ন বিচাৰে, ৰাইজে চৰকাৰৰ লগত থাকিবই যে ইমান মানে প্ৰচাৰ নচলোৱাক, ৰাতি ৰাতি নুঘূৰক, কিন্তু ভোট দিয়া সময়ত NDAৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীকে ফুডুম পুলতে ৰাইজে ভোট দিব। কিয়নো ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে, চৰকাৰৰ লগত থাকি পেলাই আমাৰ অঞ্চল উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতসকলে সিদ্ধান্ত লৈছে। নাই, এতিয়াতো আমি যি গাঁৱে ভূঞে মিটিং কৰি পেলাই আমি ঘূৰি পেলাই আমি যিটো ৰাইজৰ সঁহাৰি পাই আছোঁ, তো বহুত আমাৰ ভাল। আমিতো 1 লাখৰো অধিক ভোট পাই পেলাই আমি জিতি আছোঁ। NDA হিচাপে আমি 1 লাখৰ বেছি ভোট পাই পেলাই আমি জিতি আছোঁ এতিয়া বৰ্তমান।